বিনোদ তায়ো নমস্কাৰ দিয়া। চ' আপোনালোকে মৰম দিব গীতা গগৈ অফিচিয়েল চেনেলটো। চ' আৰু ইয়াৰো এটা আছে ভূমিকা অফিচিয়েল বুলি তাতে কৈ দিয়া। নমস্কাৰ সকলোলৈকে। মই গীতা গগৈ অফিচিয়েল চেনেলৰ পৰা স্বাগতম জনাইছোঁ আপোনালোকলৈ। মই আজি এটা ফটোশ্বুট কৰিছোঁ, চিলনীবাৰী বাগানত কৰিম। তাৰপৰা অলপ ৰিলছ বনাই ল'লোঁ ইয়াতে। আমি যাবলৈ সাজু হৈছোঁ, লগতে আপোনালোকেও চাব দেই। চ' মোৰ লগত আজি আছে বিনোদ তায়াৰ। তেওঁ খুব ডান্সাৰ, এজন বিখ্যাত বুলি ক'ব লাগিব। মই তেওঁৰ লগতে যাবলৈ ওলাইছোঁ। আমি খাই বৈ সাজু হ'লোঁ। অলপ পিছতে আমি বাগান পাওঁগৈ। পিছৰ পৰ্যায়খিনি আপোনালোকক দেখাই যাম, চাব। এয়া মোৰ লগত ওলাইছে, মই যে কৈছিলোঁ অলপ আগত, এয়া আমাৰ বিনোদ তায়ো। নমস্কাৰ দিয়া। চ' আপোনালোকে মৰম দিব গীতা গগৈ অফিচিয়েল চেনেলটো। চ' আৰু ইয়াৰো এটা আছে ভূমিকা অফিচিয়েল বুলি তাতে কৈ দিয়া। আমাৰ ছোৱালীয়ে চ' আমি এতিয়া ওলাই গৈ আছোঁ কিমিন, হয় নহয়? কিমিনত আমি এতিয়া ভিডিঅ' বনাব গৈ আছোঁ আৰু ফটোশ্বুট কৰিম। ভাল ভাল আপোনালোকক দেখুৱাই যাম। চ' আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'বিলাক কেনেকৈ হ'ব। চ' আজি আপোনালোকক বাইদেউহঁতক মই ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ, কেতিয়া আছিলে? 10 দিনমান হৈছিলে। চ' আজি আকৌ লগ পাইছোঁগৈ। বাইদেউহঁতে মোক মৰমত মাতিছে ভিডিঅ' শ্বুটিং কৰিবলৈ। আৰু এইটো ভূমিকা ইমান ধুনীয়া লাগিছে, ইমান কিউট, মানে ভাল লাগিছে। চ' নেক্সট প্ৰজেক্টৰ পৰা ইয়াক হিৰ'ইন হ'ব লাগিব, বনাব লাগিব ইয়াক। ধুনীয়া লাগিছে। আৰু বাইদেউ বহুত এক্টিং কৰিব মন গৈছে ন বাইদেউ এক্টিং কৰিব। চ' আপোনালোকে বহুত ছাপোৰ্ট কৰিব, বহুত লাইক কমেণ্ট কৰি দিব সিহঁতৰ কাৰণে। চ' লেটছ গো। অ'কে। কিয় নেকি? আহিছা বুলি কৈছে। টাইম হৈ গৈছে। ৰেলৱে ষ্টেচনটো দেখাইছোঁ দেই। বিয়াত ফূৰ্তি কৰি আহিছে ছোৱালীজনীয়ে দেই। সিহঁতি টমটমত উঠিবলৈ পাই ইমান ফূৰ্তি, কি হাঁহি হাঁহি ৰক্ষাই নাই সিহঁতৰ। মানুহে মাটি ৰুই আছে, দেখিছেনে? পথাৰবিলাক ইমান ধুনীয়া লাগিছে। ট্ৰেক্টৰে সেয়া হাল বাই আছে। হাঁহবিলাক সেয়া পানীত চলি আছে। পৰিৱেশখন ইমান ধুনীয়া লাগিছে। চাওক, এইখন ৰাস্তাৰ কাষতে আকৌ সৰুকৈ এখন বিল আছে। তাতে মানুহে মাছ ধৰিবলৈ আৰম্ভ কৰিব আৰু অলপ আলি দিয়াই আলি দিছে, হাল বাইছে, ৰোৱনীয়ে ৰুইছে। ইমান যে ভাল লাগিছে। আমাৰ সৰু ছোৱালীয়ে আকৌ একদম ৰাস্তাৰ মানুহ চাই বাই বাই দি পাচলি বাগান, পথাৰৰ মাজতে পাচলি বাগানখন ইমান ধুনীয়া লাগিছে। তেনেকৈ লাও হেতালি কৰি দিছে, জিকা, ভোল, স্কোৱাচ। ইমান ধুনীয়াকৈ পাচলি বাগানখন দেখি খুব মৰম লাগিলে দেই। লফটাৰ কাটি কিনে মানুহে আকৌ নেমু বাগান লগাইছে। আমাৰ ছোৱালীজনী টোপনি ধৰিছে, দেখিছেনে? চকু ভৰাই ভৰাই পানী খালে। Hello guys.
লগাই আছে এইটো এটা বৃহৎ ডাঙৰ ফিচাৰী, ইমান ভাল লাগিছে, মাছবিলাক নাচি আছে ৰং মানে। ডাঙৰ দমবিলাক। এতিয়া আইচক্ৰীম খাবা নেকি? খাওঁগে দেখোন। আকৌ বজাৰ এখন বহে, বিৰাট ডাঙৰ বজাৰ। তাৰ পিছলৈ আকৌ মাছ বজাৰ এখনো বহে। এয়া চাহ বাগিচাৰ ৰাস্তাৰ কাৰণে সোমাইছিলোঁ। ৰাস্তাটো বৰ ভাল নহয় দেই, এই কেনেকৈ পিছফালে ভাল, অন্ততে অলপ বেয়া হৈছে গাড়ী মটৰবোৰ গৈ গৈ। গাড়ীৰ কাৰণে আমাৰ আকৌ তিনিজনে শুবলৈহে মন কৰিছে। এজোপা সৰু জয় গছ এজোপা দেখিলোঁ। এইভাগ মন্দিৰ হয়, কৃষ্ণ মন্দিৰ। এয়া বাগানৰ কোৱাৰ্টাৰবিলাক ঘন ঘনকৈ আহে। এই সৰু ল'ৰা ছোৱালীবিলাকে খাই খেলি আছে। ইয়াতে চাহপাত প্ৰস্তুত কৰে ঘৰত ঘৰত। এই বাউণ্ডেৰীটো বহুত ডাঙৰ হয় না? ইমান ডাঙৰ নহয় বাৰু। এয়া চাহপাত পেকিং কৰি লৈছে। ভাল লাগিছে। ইয়াতো বাগান বহুত আছে, তথাপিও যিহেতুলৈ আহিবলৈ মন গ'ল। এয়া পাইছোঁ এইবিলাক কি হয়? মাকৈ বুলি কয় নেকি? নহয় মাকৈ নেকি? ফাইনেলি আমাৰ ফটোশ্বুট সম্পূৰ্ণ হ'লগৈ। অলপ পিছতে আপোনালোকে ভিডিঅ'বোৰ দিম চাব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।